ফাইনেলি এতিয়া মানে আমি মোৰ টেটুটো আঁকিব যাই আছো আৰু মোৰ লগত আছে এজন কি খবৰ ভাল ভাল আৰু টেটুটো আঁকিব এওঁ A few moments later. वेलकम बैक टू माय सेकेंड चैनल जुनमणि ब्लग की खबर निश्चय बहुते ভাল আৰু মোৰো ভালে আৰু আজি হ'ল ৰাখি বন্ধনলৈ আজি আমাৰ ঘৰত বাইদেউ আছে বাইদেউটো ৰাখি পিন্ধাব আৰু বাইদেউক মই কৈছোঁ আকৌ গিফ্ট আনা নাই সাৰপ্ৰাইজ দিম মানে গিফ্ট আকৌ কি আনিছোঁ কি কৰা নাই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চাব দেখা পাই থাকিব আৰু মই এতিয়া ফুল চুল চিঙি কিনে লৈ আহিলোঁ মানে সেৱা কৰিব লাগে না চ' ফুল চুল চিঙি কিনে লৈ আহিলোঁ আৰু এতিয়া ৰাখি চাৰ পিন্ধি কিনে ক'ত আৰু মই যাম এতিয়া নলবাৰীত কিয় যাওঁ কি কৰোঁ আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাইছোঁ না আৰু হ'ল সদায়টো হ'ল क्लाइमैक्स अभी बाकी है ফাইনেলি ৰাখিছে কি পিন্ধালে কি কাহিনী দেখালোঁ কি কৰিলোঁ কি নকৰিলোঁ বাইদেউক কি গিফ্ট দিলোঁ কি নিদিলোঁ আপোনালোক দেখালোঁ আৰু এতিয়া যাম মই হাতত টেটু আঁকিব টেটু আঁকোতে কি আকৌ কি নকৰোঁ আপোনালোক সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চাই থাকিব বলক ফাইনেলি এতিয়া মানে আমি মোৰ টেটুটো আঁকিব যাই আছোঁ আৰু মোৰ লগত আছে এজন কি খবৰ ভাল ভাল আৰু টেটুটো আঁকিব এওঁ মই কি মই এক্সপিৰিয়েঞ্চ हरामी हो बेटा কেনে এক্সপেৰিয়েন্স পুৰা কিন্তু মোৰ আৰু ভয়ো লাগি আছে ভালো লাগি আছে মানে কেনেকুৱা যে লাগে দুখেই বাৰু নে কি লাগে আকৌ গম চম পোৱা নাই আৰু তাতে যাই কিনে দেখাই আছোঁ কি কৰোঁ কি নকৰোঁ আৰু টেবুলক না লা আৰু গাইজ ফাইনেলি এতিয়া আহি পালোঁ মানে টেটুৰ দোকানখন এইখন এখন আৰু এফালে কোন আছে মই দেখাই আছোঁ চাই আছে গাইজ বহি আছে গুৰুৱালে এওঁ মোক আঁকিব এতিয়া এওঁ আঁকিব আৰু এতিয়া কি আকৌ কি নকওঁ আপোনালোকক দেখাই আছোঁ যে সম্পূৰ্ণ ভিডিঅ' সকলোৱে চাব আৰু এফালে ঠিক চাই কিনে নকৰোঁ দেখাই আছোঁ বলক নেকি হা দুখ পাম নেকি যাব না লাহে লাহে আৰু ফাৰ্ষ্ট টাইম শিকিম অঁ আৰু এফালে ঘুমাই কিনে আৰু ঘুমাই ল'লা গাইজ মই ঘুমাম মই কি উঠ আৰু মোৰ এইটো মিটিয়াই দিয়া গাইজ এতিয়া মই শুইছি ল'লোঁ আৰু এতিয়া টেটু আঁকা ষ্টাৰ্ট কৰিলে আৰু এইফালে কনষ্টেট ওলাইছিলে কিবা কিবি ৰেডি কৰিলে আৰু এতিয়া কি ৰেডি হ'ব কি আপোনালোকক দেখাই আছোঁ বলক এইটোৱে টেটু আঁকিম মহাদেৱৰ আৰু কোনে কি ভাল পায় ক'বচোন কমেণ্ট কৰি কিনে আৰু এইটো টেটু আঁকিব লৈছোঁ আৰু এতিয়া টেটুটো চাই পেলাই মানে বেছি চাই কিনে মানে টেটুটো আঁকা ষ্টাৰ্ট কৰোঁ আৰু কি আকৌ মানে কেনেকৈ আঁকে দেখাই আছোঁ আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চাই থাকিব বলক খালিলে আঁকা মিচিংটো হ'ল এইটো কেনেকুৱা পালে পাবি নেকি গাইজ ক'ব নুচুছোঁ আৰু মিঠাই কৈছে কিন্তু দুখ নাপা বুলি কি বা দুখ পাম নেকি মিঠা টেনশ্যন নাই না আৰু দুখ নাপাবে কৈছোঁ দুখ পালি ঘণ্টা নাপাবি কিন্তু ঘণ্টা কি কৰিছে ষ্টেনচিল কৰিছে ষ্টেনচিল এইবিলাক ষ্টেনচিল নে কিবা এইবিলাক কৰি আছে কি কৰিছে আপোনালোকক দেখাই আছোঁ কিবা গান চান লগা মোৰ অলপ ভয় ভিডিঅ' মিতিয়া আৰু এফালে আৰু 6 পেড ওলাব 6 পেড গাইজ টেটু বনোৱা এতিয়া ষ্টাৰ্ট কৰি দিলোঁ আৰু এফালে লোম চুম কাটি আছে গাইজ মোৰ ফুৰি আছে নেকি আৰু এই মিতিয়াই 6 পেড দিলে কিনে বহি আছে গুৰুজী ফুলখান দিকে লাগিব পুরে হালো দুসরা না পারে সুন্দরটা হ্যাঁ সরি আর কলম যাব নাকি মালতো কলম যাব মালতো করবে না আগে আমি আসো না আমি গোটা মহা আসো আমি সবাই আসো রাজা রাজা এটা হাই দিদি স্মাইল দিয়ে এটা হরি এটা স্মাইল দিবে পিনে চা হরি স্মাইল হরি তো চকুটকু মুজি কি ভয় খাই গেছি অলপমান মজা লাগছে চকুর পাখি উঠি কি দিবি
দি আছে মই কৈ পৰা নাছিলোঁ না সব ডপে আছে গাইজ পুৰা জীৱ কৰা মোক কিবা লাগে বে মোক ফটো লাগে ফটোটো আন না guys, finally dito mag-ask na ko sa iyo, ma. Pasuan guys. Eh, jay mal mo. Alam khawa kay niya na guys. Ogo, siya kaya du pasuan guys mo ko ba para na bole o dito aki lage ta sa na ai ese o bole. Eh, joti music se khai ese. O na, akle aro গান চাল লগে ছো guys. Guys, finally মানে আধা হৈ গ'ল মা আধা মানে আৰু যেতিয়া খানা কৰিব বাকি আছে আৰু আলাপ চালাপ কৰিব লৈছে আৰু মানে guys আৰু মিঠাই ঘণ্টা মই খাওঁকে দিয়া নাই ঘণ্টা আৰু গাইজ মই কেনেকৈ খাওক দিলে খাওঁকটো অলপ হ'লে দি থাকিব লাগে ন গাইজ কেনেকৈ লাগিছে মই জানো গাইজ আৰু এইফালে কিবা কিবি আনবে দিছোঁ ৰ'ব কি আনবে দিছোঁ নকওঁ মানে আধা হ'ল বিহুত মানে গাইজ ৰখিয়া পোৱা নাই আৰু কেতিয়াবা অলপ চলপ কিনা অলপ খাই লওঁ খাই কিনে মানে অলপ জোচ লাগব নে গাইজ এতিয়া এটা আধা মানে কিছু এখন মাতি দিছোঁ এতিয়া খাই দিওঁ এইপিনে আৰু ফাইনেলটো মোৰ টেটু চেটু আঁকা হ'ল আৰু এতিয়া মই ঘৰো আহি পালোঁ আৰু এতিয়া আমাৰ ঘৰত বাইদেউৰ ৰিয়েকশ্যনটো কেনেকুৱা মই চাম এতিয়া মানে টেটুটো আঁকিলোঁ এতিয়া বাইদেউৰ ৰিয়েকশ্যনটো কেনেকুৱা মই চাব লৈছোঁ এতিয়া বলক তই বাইদেউৰ ওচৰত যাওঁ বলক বা কি কৈছা কি আচ্ছা এটা তো কেন লাগছে হ্যাঁ ভাল লাগছে না ভাল লাগছে হর হর মহাদেৱ कैसा लगा मेरा मजाक আৰু গাইজ ফাইনেলি মোৰ টেটু চেটু মানে বাইদেউ সুধিলোঁ কেনেকুৱা কি হৈছে টেটুটো ভাল লগা বুলি কৈছে বাট নাজানো আৰু কি হৈছে আৰু ৰাখী বন্ধনৰ লগত একেলগে টেটুটো আঁকিলোঁ আৰু সকলোকে মোৰ তৰফৰ ভণ্টিবিলাকক এই ৰাখী বন্ধনৰ শুভেচ্ছা জনালোঁ আৰু তে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব ল'লোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব তে আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাইছোঁ বলক